আজি 17 জুন আবেলি 5টা বাজিছে। এয়া চাওক আমাৰ এইফালে কিমান বেছি কুঁৱলী পৰিছে, যেন ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধোৱা জাৰৰ নিচিনাহে অনুভৱ হৈছে। এই জুন মাহতো যে ইমান বেছি কুঁৱলী পৰিছে, মানুহে ক'লে সঁচা বিশ্বাস নকৰিব। কিন্তু এয়া চাওক আজিৰ দৃশ্য আমাৰ এইফালে। ইয়াতে প্ৰায় কুঁৱলী পৰিয়ে থাকে, 12 মাহেই কুঁৱলী পৰে। ঘৰৰ মানুহ গৰমত মৰিছে আৰু আমি ইয়াত ঠাণ্ডাত মৰিছোঁ। যদিও আমি অসমত আছোঁ, কিন্তু আমি থকা ঠাইকণ মেঘালয়ৰ বৰ্ডাৰ ওচৰতে হোৱাৰ বাবে ইয়াত মেঘালয়ৰ জলবায়ুটোৰ প্ৰভাৱ বেছি পৰে, সেয়েহে চাগে ইয়াত ঠাণ্ডাটো বেছি। বতাহৰ কথাটো ক'বই নালাগে, দিনে ৰাতি এনিটাইম বতাহ পৰিয়ে থাকে। বিশ্বাস নকৰিব, আমি জুন মাহতো ইয়াতে জেকেট পিন্ধি থাকোঁ। দিনত কেতিয়াবা ৰ'দ দিলে অলপ গৰমটো হয়, তথাপি বতাহটো বলি থাকে যে গৰমটো অনুভৱেই নহয়। ইয়াতেতো মানুহৰ ঘৰত ফেন চেন নাই, ফেন লোৱাটো অভ্যাসেই নাই।